আজি আপোনালোকক বেকাৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমি এনেকুৱা এখন ঠাইত গৈ আছো যিখন ঠাইত যদি আপুনি বেকাৰ আছে তেতিয়াহ'লে আপোনালোকৰ সমস্যাখিনি দূৰ হ'ব পাৰে। লিখা আছে বিনা অনুমতিত প্ৰৱেশ নিষেধ। তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ এটা নিউ ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি পালোঁ আপোনালোকৰ ভাই আকাশ ভাই। তো গাইছ বৰ্তমান ঘৰৰ পৰা ওলালোঁ আৰু আহি পালোঁ হাই ৰোডৰ মাজত আৰু আজি গৈ আছোঁ গাইছ জন দাদাৰ ঘৰত। এই দাদাজনে মানে মাছৰুমৰ খেতি কৰে। মাছৰুমৰ খেতি কেনেকৈ কৰে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো এনলৈকে চাই থাকক। বহুত দিন পিছে তাৰকাদা আৰু মই ওলালোঁ, আমাৰ লগত তাৰকাদাও গৈ আছে, ইয়াৰ তাৰকাদাক চাব পাৰিছে। হয়, নমস্কাৰ জনাইছোঁ। আৰু আকাশ খবৰ কেনেকুৱা তোমাৰ? একদম ভাল। আৰু আজি আপোনালোকক বেকাৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমি এনেকুৱা এখন ঠাইত গৈ আছোঁ যিখন ঠাইত যদি আপুনি বেকাৰ আছে তেতিয়াহ'লে আপোনালোকৰ সমস্যাখিনি দূৰ হ'ব পাৰে। আৰু আমি এতিয়া গৈ আছোঁ আৰু কোনোবা এখন ঠাইত আপোনালোকে গোটেইখিনি দেখা পাব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া আমি সোনকালে ওলাই যাওঁ। আৰু আজি কি হ'ল, ভাতো খাই অহা নাই, ভোকো লাগি আছে, তাতে মাও নাছিল, তো সেইকাৰণে ভাত খাই পৰা নাই। তো একো নাই, ভিডিঅ' কৰিব ওলালে কেতিয়াবা খাব পাৰোঁ, কেতিয়াবা নাখাই কেনে ভিডিঅ' বনাব লাগে, হয় কি নহয় তাৰকাদা? ইউটিউবত ভিডিঅ' বনাওঁ মানে ইমান ইজি নহয়। আৰু এই ৰাস্তাটো দি সিধা গ'লে আপোনালোকে পাই যাব ধুবুৰী, আৰু ইয়াৰ পৰা লিখা আছে গৌৰীপুৰ 85 কিলোমিটাৰ। আৰু যিমানে নকওঁ যে লেট নকৰোঁ, কিন্তু ৰাস্তাত মই ৰখিব লগা হয়, কাৰণ এইটো পায় আৰু এইটো মোৰ অলপ বেছি। ফাইনেলি আমি আহি পালোঁ এই দাদাজনৰ গাঁৱত, যে দাদাজন মানে মাছৰুমৰ খেতি কৰে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আহি পালোঁ এই দাদাৰ গাঁওখনত, এয়া চাব পাৰিছে বিষ্ণুৰাম দা। দাদাৰে মানে ফাৰ্মটো আছে, মাছৰুমৰ ফাৰ্ম। আমাৰ খেৰ কটা মেচিন, না এইটো লাইনত খেৰটো মেচিন দি কাটো, আমি মেচিন দি কাটো। আমি খেৰটো কটাৰ পিছত তাৰপিছত আমি সেনেকৈ আমি বস্তাত সোমাব লাগে। আমি খেৰবিলাক অলৰেডি কটা হৈছে, তাৰপিছত আমি এনেকৈ এই বস্তাটোত সোমাই থৈছোঁ। এইটো আমি বস্তাত খেৰবিলাক এনেকৈ সোমাই থৈছোঁ, আপুনি দেখাব পাৰে। চাওক, বস্তাত চব খেৰ আছে, খেৰ হয়, চব খেৰ সোমাই থোৱা আছে। আৰু এইটো হ'ল ফাৰ্মিঙৰ হেৰিটো না, ফাৰ্মিঙৰ ঘৰটো এইটো আপোনালোকৰ হেকত দেখাই আছোঁ। খেৰ কটাৰ পিছত আমি খেৰখিনি একচুৱেলি শোধন কৰিব লাগে। শোধন কৰাৰ কাৰণে আমাক দৰকাৰ হয় এনেকুৱা এটা টেংকি, তো পানী টেংকিৰ খুব দৰকাৰ হয়। চাব পাৰিছে আছে না, ইয়াতে পানী আছে, চূণ দিয়া আছে, চূণ হয়, ইয়াতে চূণ দিয়া আছে, পানী দিয়া আছে, আৰু ব্লেচিং পাউডাৰ দিয়া আছে। ব্লেচিং পাউডাৰ মই আপোনাক পৰিমাণটো কৈ আছোঁ, পৰিমাণটো ক'লে সকলোৱে ভালকৈ বুজি পাব। ইয়াতে 4 বস্তা খেৰ আছে, 2 কেজি চূণ আছে, আৰু 30 গ্ৰাম ব্লেচিং পাউডাৰ, 30 গ্ৰাম ব্লেচিং আৰু পাউডাৰ, লগতে 200 লিটাৰ পানী, 200 লিটাৰ পানী। হয়, এইটো কোৱান্টিটিত মিলাব লাগিব। ইয়াৰ পিছত আমি নেক্সট ষ্টেপত এনেকৈ এখন চাঙত ৰাখিব লাগিব। এইটো চাঙত ৰাখিব লাগিব, খেৰখিনি শুকাই দিব লাগিব পানীখিনি নিগৰিবৰ কাৰণে। তাৰপিছত ইয়াৰ পিছত আমি অলপ আৰু ৰ'দত অলপ শুকাই দিব লাগিব অলপ সময়ৰ কাৰণে। আমি খেৰখিনি 95% শুকাব লাগিব। এতিয়া আপোনালোকে দেখা পাব ডাইৰেক্ট মাছৰুমৰ ফাৰ্মিং। হয়, আৰু ইয়াতে প্ৰথমতে ইয়াতে লিখা আছে বিনা অনুমতিত প্ৰৱেশ নিষেধ, 1 নম্বৰ চেম্বাৰ গোটেইখিনি দিয়া আছে। আৰু এতিয়া হ'ল মেইন বস্তুৱে দাদাই দেখাব। হয়, আহক। তো চাই থাকক। এইটো ৱেষ্টাৰ্ণ মাছৰুম বুলি কয়, ৱেষ্টাৰ্ণ মাছৰুম বুলি কয়। এতিয়া আমাৰ খুব ভাল এটা ডিমাণ্ড আহি আছে। মই 10 বছৰৰ পৰা এইটো কৰি আছোঁ খেতি। আগতে এনেকুৱা এটা ইমান ডিমাণ্ড নাছিলে, কিন্তু বৰ্তমান সমাজত খুব এটা জনপ্ৰিয় খাদ্য হৈছে মাছৰুম। দি আছোঁ বেলেগক, আৰু ময়ো কৰি আছোঁ এনেকুৱা। আপোনালোকৰ যদি ঘৰত এনে বহি আছে মানে বিজনেছ কৰিব বিচাৰে, তো এনেকুৱা টাইপৰ ফাৰ্মিং কৰি আপোনালোকে ভাল আৰ্নিং কৰিব পাৰে। আৰু এতিয়া আপোনালোকক দেখাব গৈ আছোঁ লেবৰেটৰী। মই স্পনটোৰ কাৰণে মই নিজে বনাই আছোঁ। আমি এতিয়া হিমাচলৰ পৰা ৱেষ্ট বেংগলৰ পৰা আনি আছোঁ, কিন্তু এইবাৰ আৰু আপোনালোকৰ সুবিধাৰ কাৰণে মই বঙাইগাঁৱত ইয়াতে এটা বনাই আছোঁ লেবৰেটৰী। এবাৰ মানে ডাইৰেক্ট আৰু বাহিৰত যাব নালাগে, ডাইৰেক্ট বঙাইগাঁৱতে হ'ব আৰু বঙাইগাঁৱতে হৈ যাব। হয়, আহক আপোনালোকক দেখাই আছোঁ। এইটো লেবৰেটৰী বস্তুটো ঘৰটো এনে বনাই আছোঁ। মেচিনবিলাক আহি পাইছে, মই মেচিনবিলাক দেখাই আছোঁ। মেচিনবিলাক দেখাওঁ, আহক। এই লেবৰেটৰী টেষ্টৰ কাৰণে কি এইটো বেলেগ টেকনিচিয়ান থাকে না আপুনি? না, মই ট্ৰেইনিং কৰি আছোঁ এইবিলাকৰ কাৰণে। ট্ৰেইনিং কৰি আছে। সেইটাই না, এইটো লেবৰেটৰী, আমাৰ লেবৰেটৰীৰ কাৰণে মেচিনবিলাক আহি পাইছে। হয়, এইটো এটা আছে, এইটো লেমিনাৰ এয়াৰ ফ্ল' বুলি কয়। এইটো না, এইটো ইয়াৰ মানে খুব হাইজেনিকভাৱে স্পুনবিলাক বনোৱা হয় ইয়াতে। ইয়াত চাব পাৰিছে আপোনালোকে। এইটো হ'ল ইনকিউবেটৰ, ইনকিউবেটৰ হয় এইটো না। হয়, এইটোত কি কৰা হয়? এইটোত সেই স্পুনবিলাক বনোৱাৰ কাৰণে ইয়াতে প্ৰেছাৰ দিয়া হয় মানে। আৰু টেষ্টটো ক'ত হয়, মেইন টেষ্টটো?
কোনটো মেইন যিটো টেষ্ট হয় এতিয়াতো ইয়াতে হ'ব ইয়াতে হৈ যাব এতিয়া ইয়াতে হৈ ইয়াতে যাব। হৈ আছে গোটেইখিনি মাদাৰ কালচাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি ইয়াতে হ'ব আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টতে ইয়াতে বনাই আছোঁ ডাঙৰকৈ এইটো এটা মেচিন হয় এইটো মেচিন হয় এইটো মেচিন হয় মোৰ এইবিলাকৰ ওপৰত ইমান নলেজ নাই দাদাই মানে সেইকাৰণে কৈ আছে নহ'লে মই কৈ দিলোঁ অলপ চলপ নাই বেছিভাগ মানুহে জানে আজিকালি আমাৰ এইবিলাকত মানে মাছৰুমৰ প্ৰতি খুব ইণ্টাৰেষ্টেড হৈ আৰু ইয়াতে মই স্পনবিলাক জমা কৰোঁ ইয়াতে স্পন আছে আৰু কোনোবাই যদি চাব পাৰিছে মাছৰুম খেতি আপোনালোকে? কৰিব খোজে হয় কোনোবাই যদি মাছৰুম খেতি কৰিব খোজে মোৰ লগত যোগাযোগ কৰিব পাৰে দাদাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰি ল'লে হ'ল দাদা ট্ৰেইনিং গোটেইখিনি গোটেইখিনি মই বুজাই দিব আপোনালোকক কেনেকৈ বিজনেছটো আৰম্ভ কৰিব লাগে কেনেকৈ আৰ্ণ কৰিব লাগে গোটেইখিনি হেৰি কৰি দিব এইবিলাক স্পনবিলাক এইবিলাক এতিয়া স্পট ৱেষ্ট না বেংগলৰ পৰা আনি আছোঁ কিন্তু ৰিচেণ্টলি আৰু মই ইয়াতে বনাম আৰু ইয়াতে ন ইয়াতে বনাম আপোনালোকৰ সুবিধাৰ কাৰণে হয় মই BA পাছ কৰিছোঁ BA পাছ কৰাৰ পিছত DLA টো কমপ্লিট কৰিছোঁ DLA-টো কমপ্লিট কৰিছে DLA টো complete তাৰপিছতে কৰিছোঁ, ফাৰ্মিঙৰ কাম কৰি আছে তাৰপিছত আগৰ পৰাই কৰি আছিলোঁ কিন্তু মানে কোৱালিফিকেশ্যনটো কৰাৰ পিছত যে মই চাকৰিৰ পিছত দৌৰি থাকিম সেনেকুৱা নহয় মই নিজে এটা কৰ্ম ব্যৱস্থা কৰাৰ কাৰণে নিজেই ব্যৱস্থা কৰি লৈছোঁ এয়া চাব পাৰিছে দাদাৰ পৰা কিনি ল'লোঁ মাছৰুম আধা কিলোমান চাব পাৰিছে এতিয়া ঘৰত লৈ ধুনীয়াকৈ বনাই খাম আৰু দাদাই এৱাৰ্ডো পাইছে এই ফাৰ্মিংটো কৰি কেনে কৈ দিয়ক অলপ হয় মই ৰঞ্জিত দাসৰ পৰা এটা এৱাৰ্ড পাইছোঁ আমাৰ অসমৰ মন্ত্ৰী ফুড এণ্ড ছাপ্লাই মিনিষ্টাৰৰ পৰা মই এৱাৰ্ড পাইছোঁ আমাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ পৰা আপোনালোকেও যদি ভালকৈ কৰে কাম কৰে কৰ্ম উদ্যমী হয় আপোনালোককো নিশ্চয় আপোনালোকেও পাব তো তাৰকাদা আমি ইউটিউব বাদ দিয়া এতিয়া মাছৰুমৰ খেতি কৰা এতিয়া আমি মাছৰুমৰ খেতি কৰিম বুলি ভাবি আছোঁ আৰু সেইকাৰণে আমি আহিছোঁ মাছৰুম চাবলৈ আৰু খেতিটো গোটেইখিনি ডিটেইলছ জানিবৰ কাৰণে আমি ভাবিছোঁ যে সাদাৰ ফেক্টৰী এখন খোলোঁ মেনেজাৰ নাকি না তাৰকাদাও কিন্তু একচুৱেলি মালিক হবি তাৰকাদাও কিন্তু একচুৱেলি বহুত কিবা কিবি কোম্পানীত আগত কাম কৰিছে এনেকুৱা নহয় যে তাৰকাদা কাম কৰা নাই বহুতখিনি কোম্পানীত কাম কৰিছোঁ মাৰুতি সুজুকিত কৰিছোঁ হাতুৰকি মটৰ্ছ মানে একেবাৰে ভেৰাইটি কাম কৰিছিলোঁ মই আৰু বিভিন্ন কাম কৰাৰ পিছত এতিয়া আপোনালোকে গম পাইছে মই এটা সৰু সুৰা কাম কৰি আছোঁ আৰু লগতে যে সৰু মুৰা কিবা বিজনেছ কৰোঁ কেতিয়াবা ক'ম বাৰু আপোনালোকক আৰু আমি এইটো কি লৈছোঁ এইটো লৈছোঁ মাছৰুম আজি খোৱাবি না বনাই কেনে